বলক আজি বনাওঁ মোৰ মানুহজনৰ পচন্দৰ মোৰ হাতৰ মাছৰ আঞ্জাখন। দুপৰীয়া এওঁ ৰৌ মাছ অকণমান আনিলে, এওঁ ক'লে আজি তুমি বনোৱা যিখন মাছৰ আঞ্জাখন সেইখন বনাবা, বহুদিন খোৱা নাই সেইখন আঞ্জা, সেইটো কাৰণে বলক বনাওঁ। মাছখিনি নিমখ হালধি সানি পেলাই থৈ দিলোঁ, থৈ দি মই তাক এতিয়া গৰম তেলত ধুনীয়াকৈ ইলুটি কৰি ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। আপোনালোকে কি কি মাছ খাই ভাল পায় মোক জনাবচোন। মই ৰৌ মাছ খাই ভাল পাওঁ আৰু ভাঙোন মাছ বহুত বেছিয়ে ভাল পাওঁ মই, আৰু ডাঙৰ যে নিচলা মাছটো সেইটো খাই খুব ভাল পাওঁ। আচ্ছা, এতিয়া মই মাছখিনি ইলুটি কৰি ভাজি ল'ম। আৰু এয়া মই বাতি এটাত 1 চামুচ মগজ আৰু 1.5 চামুচ মই বেহৰ লৈছোঁ। এইখিনি মই পানীত তিয়াই থৈ দিম অকণমান সময়, আৰু তাৰপাছত মই ইয়াক এটা মিক্সিত পেষ্ট বনাই ল'ম। মাছখিনি ধুনীয়াকৈ ইলুটিকৈ ভাজি ল'লে হ'ল। মই মাছটো অকণমান কেঁচা হৈ থাকিলে ভাল পাওঁ, তাৰমানে একেবাৰে খৰকৈ ভাজিলে আঞ্জাত দিব বেয়া লাগে, মানে ভাল নালাগে মোৰ সোৱাদটো। আৰু 2 এপিচ কিন্তু মই ভজা খাবৰ কাৰণে একেবাৰে কাঢ়াকৈ ভাজিছোঁ। এতিয়া এইখিনি মাছ হৈ গ'ল, এতিয়া মই আৰু অকণমান মাছ বহাই ল'ম। এইখিনিও ঠিক এনেকৈ ভাজি লওঁ, ভাজি লৈ উঠি মই আঞ্জাখন বনাই আছোঁ। আপোনালোকে কেৰাহীটোলৈ মন নিদিব দেই, এইটো বহুত পুৰণা কেৰাহী হয়, কিন্তু কেৰাহীটোত আঞ্জা বনাবলৈ ইমানে ভাল যে মই কেৰাহীটো এৰিব পৰা নাই। এইটো এওঁলোকৰ মোৰ বিয়াৰ আগৰে কেৰাহী হয়। এইখিনি মাছো মোৰ ধুনীয়াকৈ ভজা হৈ গ'ল। এইখিনি মাছ কাঢ়ি থ'ম, কাঢ়ি থৈ এতিয়া মই সেইখিনি তেলতে তেজপাত 2 খিলা আৰু শুকান জ্বলা এটা দি ফোৰণ দিছোঁ। ফোৰণটো দি মই তাত মিহিকৈ কাটি থৈ দিয়া পিঁয়াজ এটা দি দিলোঁ। মই পিঁয়াজটো চপাৰতে কাটি লৈছিলোঁ মিহি হ'বলৈ। পিঁয়াজটোৰ পৰা কেঁচা গোন্ধটো যেতিয়ালৈকে নোহোৱা হোৱালৈকে মানে মই ভাজি ল'ম, আৰু অকণমান যাতে কালাৰটো চেঞ্জ হয় তেতিয়ালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাৰ পাছত তাত মই একেলগতে আদা নহৰু বটি লৈছিলোঁ মিক্সিত, তাকে মই 1.5 চামুচ দিছোঁ। আদা নহৰুখিনিও মই কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। আদা নহৰুখিনি যিমানে একচুৱেলি মছলা ভজা যায় আঞ্জাখন সিমানেই সোৱাদ হয়। এইখিনিও ভজা হোৱাৰ পাছত মই তাত বিলাহীখিনি দি দিলোঁ। এটা বিলাহী দিছোঁ, বিলাহীটো মই চপাৰত কুটি দিছিলোঁ, যাতে আপোনালোকে পেষ্টটো বনাব পাৰে, মই এনেকুৱা দিলে ভাল পাওঁ সেইটো কাৰণে। এইখিনি মই বিলাহী দিলোঁ যিহেতু, ইয়াতে অকণমান নিমখো দি দিম যাতে বিলাহীটো সোনকালে চফ্ট হৈ যায়। সোৱাদ অনুসৰি নিমখখিনি দি লৈছোঁ, দি লৈ আৰু অকণমান সময় লৰাই মই তাত জিৰা গুড়ি অকণমান দিছোঁ। মই মছলাৰ ভিতৰত বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, অকল জিৰা গুড়িয়ে দিছোঁ। জিৰা গুড়ি অকণমান দি পেলাই আৰু অকণমান সময় ভাজি তাত হালধি 1 চামুচ দিছোঁ। হালধি দিয়াৰ ক্লিপটো মোৰ ডিলিট হৈ গ'ল। আচ্ছা, এতিয়া মই তাত মগজ আৰু বেহৰৰ পেষ্ট যিটো আছে সেইটা মই 1 চামুচ দিছোঁ। দি মই তাত অকণমানকৈ পানী দি মই মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। কাৰণ পানী দি এইটো কাৰণে ভাজিব লাগিব, নহ'লে বা মছলাখিনি দৈ যোৱা চান্স থাকে, কাৰণ যিহেতু ড্ৰাই হৈ যাব ন মছলাটো, সেইটো কাৰণে পানী দি ভালকৈ মছলাখিনি ভাজি ল'ম। একেবাৰে মছলাৰ পৰা তেল বিৰিঙি অহালৈকে মছলাখিনি ভাজি তাত মই জোখমতে পানী দি দিম। এইখন আঞ্জা আমি অকণমান পানী মানে জোল টাইপৰ খাই পেলাই ভাল পাওঁ, সেইটো কাৰণে মই পানী অকণমান সৰহকৈ দিছোঁ। আপোনালোকে যদি লেকটেকীয়া কৰি খাই ভাল পায় মাছতে লাগি থকাকৈ, তেতিয়াহ'লে পানীটো কমকৈ দি দিব। দি মাছখিনি দি উতল অহালে হৈ গ'ল। আমি যিহেতু বেছিকৈ পানী দিছোঁ, গতিকে অকণমান উতলটো বেছি সময় অহাব লাগিব। এতিয়া টকবকৈ উতল অহাৰ পাছত মই তাত মাছ কেইপিচ দি ল'ম। মাছ কেইপিচ দি মই আৰু অকণমান সময় মাছৰ লগতে আঞ্জাখন উতল অহাম। যিমানে আঞ্জাখন উতল অহাব পাৰি মাছৰ লগতে, আঞ্জাখনৰ সোৱাদটো সিমানে বেছি বাঢ়ি যায়। সেইটো কাৰণে মই আৰু অকণমান উতলাই মই নমোৱাৰ আগত 1 চামুচ গৰম মছলা পানীত গুলি পেলাই মই দি দিম। তাত বেলেগ মছলা একোৱে ব্যৱহাৰ কৰা নাই, কেৱল গৰম মছলা আৰু জিৰা গুড়িয়ে ব্যৱহাৰ কৰিছোঁ। এই আঞ্জাখন মোৰ হৈয়ে গ'ল। দেখিছেনে কিমান সহজতে হয়, বহুত সোনকালে হয় আঞ্জাখন, আৰু একো ভেজালে নাই। তাৰমানে আলহী বহি থাকিলেও বনাব পাৰি আঞ্জাখন। আজি আমাৰ এয়া ভাত ৰেডি হৈয়ে গ'ল। মই লগত মাটিমাহ অকণমান বনাইছিলোঁ। মাটিমাহ মানে অকল মাটিমাহ নহয়, মাটিমাহৰ লগত বুটৰ দাইল আৰু মচুৰৰ দাইল মিক্স কৰি পেলাই বনাইছিলোঁ। আৰু মাছৰ আঞ্জাখন আৰু মাছ ভাজি এপিচ লৈছোঁ। আৰু চালাডটো মোৰ খুবেই প্ৰিয়, চালাড অকণমান হ'লেও মোক লাগে, সেইটো কাৰণে মই বিলাহী পিঁয়াজ আৰু জলকীয়া দি পেলাই মই চপাৰতে চপ কৰি লৈছিলোঁ। আজিৰ লগত তিয়হ বিট একোৱেই নাছিলে, সেইটো কাৰণে অকল এনেকৈ খালোঁ। চাটনি কোনে ভাল পায় বাৰু, মোক প্ৰতি সাজতে লাগে, তাৰমানে মই বহুতে ভাল পাওঁ। আচ্ছা, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব, ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে।